জীৱনত উন্নতি কৰিবলৈ এইকেইটা কিটিপ জানি লওক। নতুন নতুন কৌশল আয়ত্ত কৰক। কিবা নহয় কিবা এটা সৃষ্টিশীল কামত জড়িত হৈ থাকক প্ৰতিদিন প্ৰতিপল। বিজ্ঞজন অথবা পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ লওক। আপোনাৰ কথা আনে কি ভাবিছে এই বিষয়লৈ চিন্তা কৰি থাকিব নালাগে, কাৰণ আমাৰ বিষয়ে আনে কেতিয়াও ভাল নাভাবে। গতিকে ভাল ভাবে বেয়া ভাবে সেইটো আপুনি আনৰ ওপৰত এৰি দিয়ক, আপুনি নিজৰ কৰ্তব্য কৰি যাওক। সদায় প্ৰেৰণাদায়ক কিবা নহয় কিবা এটা পঢ়ক বা চাওক। নিজৰ চৰিত্ৰ যাতে বেয়া নহয় এই বিষয়ে সদায় সষ্টম হৈ থাকক। নেতিবাচক মনৰ মানুহৰ পৰা আঁতৰি থাকক সদায়। সমাজৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰক। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে শৰীৰ হৈছে আমাৰ সম্পদ। গতিকে এই সম্পদ সুৰক্ষিত কৰি ৰাখিবলৈ নিয়মিত শৰীৰ চৰ্চা কৰক, ব্যায়াম কৰক, খোজ কাঢ়ক। সদায় ভাল ভাল পদক্ষেপবিলাক গ্ৰহণ কৰক। নিজকে উদগনি দিয়ক, নিজকে সদায় এক্টিভ কৰি ৰাখক। পুৱা শুই উঠাৰ পৰা সন্ধিয়া নিশা শোৱালৈকে নিজকে এনি টাইম যিকোনো সময়তে এক্টিভ কৰি ৰাখক। আপুনি কি কি ক্ষেত্ৰত শক্তিশালী বা কি কি কাম কৰি ভাল পায় বা কি কি কামত আপুনি পাৰ্গত তাৰে এখন তালিকা প্ৰস্তুত কৰক আৰু সেইমতে আগবাঢ়ি যাওক। নিজকে আনৰ লগত কেতিয়াও তুলনা নকৰিব, কাৰণ আনৰ লগত আপোনাৰ তুলনাই নহয়। সৰু সৰু বিজয় বা সৰু সৰু সফলতাবোৰতে আনন্দ কৰিবলৈ শিকক। নিজৰ অসমৰ্থতা বা অপূৰ্ণতাসমূহ নিজে গ্ৰহণ কৰিবলৈ শিকক, অৰ্থাৎ নিজৰ ভুলটো স্বীকাৰ কৰিবলৈ লওক। জীৱন যুদ্ধত কাহানিও হাৰ নামানিব, কাৰণ আপোনাৰ হাৰ মানিবলৈ জন্ম হোৱা নাই, আপোনাৰ জন্ম হৈছে বিজয়ী হ'বলৈ। যেনেকৈ শৰীৰৰ যত্ন ল'ব লাগে, ঠিক তেনেদৰে মানসিক স্বাস্থ্যৰো যত্ন ল'ব লাগে। নিজৰ মনটোৰ কাৰণেও কিছু সময় ৰাখিব লাগে। যেনেকৈ আমি শাৰীৰিক ব্যায়াম কৰিলে আমাৰ শৰীৰো ভালে থাকে, মনো ভালে থাকে, কিন্তু প্ৰাণায়াম বা মুকলি ঠাইত অকণমান ফুৰিবলৈ যোৱা, ভাল ভাল কথা শুনা, এইবিলাকে আমাৰ মনটো ঠিক কৰি ৰাখে। জীৱনৰ এটা লক্ষ্য স্থিৰ কৰি লওক আৰু এখোজ এখোজকৈ সেই লক্ষ্যত আগবাঢ়ক। নিজকে সজাই পৰাই ধুনীয়া হৈ থাকিবলৈ চেষ্টা কৰক। সদায় ধুনীয়া আৰু পৰিষ্কাৰ হৈ থাকক, শৰীৰেৰেও মনেৰেও। নিজৰ বিষয়ে থকা বেয়া মনোভাৱবোৰ সদায় প্ৰত্যাহ্বান জনাওক। বাহিৰৰ মুকলি ঠাইত কিছু সময় কটাওক। অতিৰিক্ত দায়িত্ব কেতিয়াও নল'ব, কাৰণ আমাৰ হাতত সময় থাকে 24 ঘণ্টা। এই 24 ঘণ্টাৰ ভিতৰত 6-7 ঘণ্টা আমি শুব লাগিব, 1-2 ঘণ্টা আমি খোৱাৰ কামত ব্যৱহাৰ কৰিব লাগিব, আৰু তাৰ বাদে বাকী সময়খিনি আমি কামত ব্যস্ত থাকিব লাগিব। দৈনন্দিন অভ্যাসসমূহৰ ক্ৰমান্বয়ে উন্নতি সাধন কৰক। আজি যদি আপুনি এটা কাম কৰিছে, সেই কামটো কাইলৈ আৰু ভালকৈ কৰক, পৰহিলৈ আৰু ভালকৈ কৰক। তেহে আপুনি এটা ভাল লক্ষ্যত উপনীত হ'ব পাৰিব। সমস্যা সমাধানৰ কৌশল আয়ত্ত কৰি নিজৰ সমস্যাবোৰ টিলিকতে সমাধান কৰক। নিজৰ সমস্যাবোৰ আনে সমাধান কৰি দিব বুলি ভাবি নাথাকিব। এই সকলো কথা মানি চলক, কুশলে থাকক।